নমস্কাৰ, যদি আপোনাৰ ডাকঘৰত একাউণ্ট আছে বা ডাকঘৰত যদি আপুনি নতুনকৈ একাউণ্ট খুলিব বিচাৰে তেন্তে আপোনালোকৰ বাবে আছে এটা ভাল খবৰ। আপুনি ডাকঘৰ সঞ্চয় ৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ আঁচনিত মাত্ৰ 100 টকা বিনিয়োগ কৰি 5 বছৰৰ পিছত 21 লাখ টকা উপাৰ্জন কৰিব পাৰে। এই মহান ডাকঘৰ প্ৰকল্পটো ইতিমধ্যে ভাৰতৰ সাধাৰণ জনতাৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। যদি আপুনি এনে এটা প্ৰকল্প বিচাৰি আছে য'ত আপোনাৰ ধন সুৰক্ষিত থাকিব আৰু তাৰ বিনিময়ত আপুনি যথেষ্ট আগ্ৰহ পাব, তেনেহ'লে এইটো আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিনিয়োগৰ পথ হ'ব। যদি আপুনি ডাকঘৰ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনিত বিনিয়োগ কৰে, তেন্তে আপুনি 6.8% হাৰত সুদ প্ৰাপ্ত কৰা অব্যাহত ৰাখিব। বিপদাংশ লোৱাৰ ক্ষমতা নথকা বিনিয়োগকাৰীসকলৰ বাবে এইটো এটা ভাল খবৰ। যিসকলে বিনিয়োগৰ ওপৰত নিশ্চিত লাভ বিচাৰে, তেওঁলোকেও এই প্ৰকল্পটোত বিনিয়োগ কৰিব পাৰে। অৱশ্যে ডাকঘৰ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনি প্ৰকৃততে এক সৰু সঞ্চয় আঁচনি, য'ত এজন বিনিয়োগকাৰীক কম সময়ত বহুতো সম্পত্তি সংগ্ৰহ কৰাত সহায় কৰা হয়। ডাকঘৰ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনিৰ বেছিভাগ বিনিয়োগকাৰীয়ে মাত্ৰ 100 টকাৰে বিনিয়োগ আৰম্ভ কৰে। যদি আপুনি চৰকাৰী প্ৰকল্পত বিনিয়োগ কৰিব বিচাৰে, আপুনি এই প্ৰকল্পটো গ্ৰহণ কৰিব পাৰে। ডাকঘৰত বহুতো প্ৰকল্প আছে য'ত বিনিয়োগৰ ফলত আপুনি ভাল লাভ পাব পাৰে। তেনে এক আঁচনি হৈছে ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনি। কেইবছৰমানৰ ভিতৰত আপুনি এই ডাকঘৰ আঁচনিৰ জৰিয়তে এক ডাঙৰ পুঁজি সৃষ্টি কৰিব পাৰে। মই আপোনাক কওঁ যে ডাকঘৰৰ এই সঞ্চয় আঁচনিৰ ম্যাদ সৰ্বাধিক 5 বছৰ। আপুনি কিছুমান চৰ্তৰ সৈতে 1 বছৰৰ ম্যাদ উকলি যোৱাৰ পিছত একাউণ্টত জমা কৰা ধন উলিয়াব পাৰে। কিন্তু সেই ক্ষেত্ৰত আপুনি কিছু জৰিমনা পৰিশোধ কৰিব লাগিব। বিত্তীয় বৰ্ষৰ চতুৰ্থাংশত চৰকাৰে সুতৰ হাৰ নিৰ্ধাৰণ কৰে। আপুনি মাত্ৰ 100 টকা বিনিয়োগ কৰি এই আঁচনিত নামভৰ্তি কৰিব পাৰে। আপুনি আয়কৰ ধাৰা 80(c)ৰ অধীনত 1.5 লাখ টকালৈকে কৰ ৰেহাই পাব পাৰে। অৱশ্যে এই ৰেহাই গ্ৰহণ কৰিবলৈ আপুনি পুৰণি ধৰণে আয়কৰ দাখিল কৰিব লাগিব। যদি আপুনি প্ৰথমতে ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনিত 15 লাখ টকা বিনিয়োগ কৰে, আপুনি 5 বছৰৰ পিছত 6.8% সুতৰ হাৰত 20.85 লাখ টকা লাভ কৰিব। অৰ্থাৎ আপুনি মাত্ৰ 15 লাখ টকা বিনিয়োগ কৰিব আৰু আপুনি সুদ হিচাপে প্ৰায় 6 লাখ টকা পাব। যদি আপুনি বিচাৰে, আপুনি এই প্ৰকল্পটো আৰু কেইবছৰমান অব্যাহত ৰাখিব পাৰে। তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ধনৰ ওপৰত অধিক সুদ পাব। দৰাচলতে এই প্ৰকল্পত বিনিয়োগৰ কোনো সৰ্বাধিক সীমা নাই। ভাৰতত বিনিয়োগৰ বিকল্প উপলব্ধ আছে, কিন্তু আজিও দেশত এক বৃহৎ জনসংখ্যা আছে, যিয়ে ডাকঘৰৰ বিপদাশংকা মুক্ত আঁচনিত বিনিয়োগ কৰিবলৈ পছন্দ কৰে। বজাৰত বহুতো বিনিয়োগৰ বিকল্প উপলব্ধ আছে, কিন্তু আজিও বহু লোকে বিভিন্ন ডাকঘৰ আঁচনিত বিনিয়োগ কৰিবলৈ পছন্দ কৰে। আজি আমি আপোনাক সেই ডাকঘৰ সঞ্চয় আঁচনিৰ বিষয়ে কৈছোঁ, য'ত আপুনি বাৰ্ষিক ভিত্তিত 7% সুতৰ হাৰ লাভ কৰিছে। ডাকঘৰৰ সময় জমা আঁচনিৰ অধীনত বিনিয়োগকাৰীসকলে 5 বছৰৰ ভিতৰত সৰ্বাধিক 7.5% সুতৰ হাৰ লাভ কৰিছে। কিষাণ বিকাশ পাত্ৰ আঁচনিৰ অধীনত গ্ৰাহকসকলে 7.5% সুতৰ হাৰ লাভ কৰিছে। এই আঁচনিত বিনিয়োগ কৰি মুঠ 10 বছৰত আপোনাৰ পৰিমাণ দুগুণ হ'ব। ডাকঘৰ মাহিলী উপাৰ্জন আঁচনিৰ অধীনত চৰকাৰে গ্ৰাহকসকলক 7.4% সুতৰ হাৰ আগবঢ়াইছে। আপুনি ডাকঘৰৰ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ আঁচনিৰ অধীনত জমা কৰা পৰিমাণৰ ওপৰত 7.7% সুতৰ হাৰ লাভ কৰিছে। ডাকঘৰ PPF আঁচনিৰ অধীনত গ্ৰাহকসকলে জমাৰ ওপৰত 7.1% সুতৰ হাৰ লাভ কৰিছে। এই সুতক যৌগিকৰণৰ আধাৰত প্ৰাপ্ত কৰা হৈছে।